दायनिगिरिखौ हमनानै पुलिसनो गथायदों रायजो राजाफोरा। चिरां जिल्ला रुनिखाता पुलिस थाना आरो सान्तिपुर पुलिस आउटपस्टनि सिङाव थानाय देवश्री महनपुर गामिनि रायजो राजाफोरा लोब लोब ओंखारना देना मुर्मु मुंनि सासे सुबुंखौ बुथारनायजों सोमोन्दो थानाय हफना दुदुनि मुंनि सासे सुबुंखौ हमना लाबोना सान्तिपुर पुलिस आउटपस्टआव गथायना होफैयो आरो बेजों लोब्बा थानाय माखासे दायनिगिरिफोरखौ थाबैनो हमनानै फासिनि साजा होनांगौ होनना पुलिसनिसिम गोख्रों दाबि दैखाङो। मख'नो गोनांदि बुथारजानाय देना मुर्मुनि अनजालि बिसि आरती मार्डिया गोलाव समनिफ्रायनो हफना दुदुजों सिरि सिरियै मोजां मोनखोमालायनायनि जाहोनाव बे जाथाया सोमजिदों होनना रायजो राजाफोरा खौरां बिजोंनि गेजेरजों बुंथियो। ओरैहाय बे जाथायखौ लानानै रुनिखाता थानानि अ.सि. बलपक कौर बिथाङा रायजो राजाफोरखौ लोगो हमो आरो जाथायनि सायाव गुवारै नायबिजिरना हमनानै लाबोनाय दायनिगिरि आरो बेजोंनो लोगोसे लोब्बा थानाय माखासे दायनिगिरिफोरखौ थाबैनो हमनानै साजा होगोन होनना खौरां बिजोंनि गेजेरजों रायजो राजाफोरनो मिथिहोयो। ढेना मुर्मू आरो अपना ढेना मुर्मू मारी पिलाले अपना घुस खाए पैसा दी के बेलगर मारिबो कल्पित अपना मिसेस आरो अपना दुजन मिली किने ढेना मुर्मू हत्या करी पिलाई दिसे। সেইটো কাৰণে আজি শান্তিপুৰ আৰক্ষীত ধৰ্ণা কৰিব লগা হ'ল আৰু কালপিত লৈ আনা হ'ল। এতিয়া হপনাটোৰো হত্যাকাৰী হপনাটোৰো ফাঁচি দিব লাগিব আৰু আৰতীও ফাঁচি দিব লাগিব। আৰু ঘটনাটো 24 তাৰিখত ৰাতি ঘৰৰ পৰা মাতি অনা হ'ল আৰু নদীত লৈ কিনে তাতে হত্যা কৰা বালিৰ তলত পতাই দিছে। আৰু যোৱাকালি ৰাতি পৰহি ৰাতি মানে উদ্ধাৰ হ'ল কিবাটো উদ্ধাৰ কৰা আনিছে আৰু মৰা মানুহটো জনে দোষ কৰিছে। এইটো মানে এক নম্বৰ ফাঁচি দিব লাগিব আৰতী মুৰ্মু আৰতী মাৰ্ডি আৰু হপনাটোৰো দুজনে ফাঁচি দিব লাগিব। এক নম্বৰ ফাঁচি দিব লাগিব আৰু ঢেনা মুৰ্মু ন্যায় পাব লাগিব। এই দুজনে প্লানিং কৰি মাৰিছে আৰু মানে হপনাটোৰে নিজৰ মাইকী আছে তথাপি আৰতী মাৰ্ডিক ৰাখিব খুজিছিল আৰু আৰতী মাৰ্ডিও বিয়া হোৱা ছোৱালী আৰু হপনাটোৰো বিয়া হোৱা মানে মতা আৰু দুজনে মিলি কিনে আৰু নিজে বিয়া হোৱা বিচাৰি কিনি সেইটো কাৰণে মানে ঢেনা মুৰ্মু হত্যা কৰিলে আৰু এই দুজনে মানে ফাঁসি দিব লাগিব। আমাৰ প্ৰশাসন মানে দায়িত্বটো লোৱা নাছিল। সেইকাৰণে আমি ৰাইজই মিলি কিনি যিজনে হত্যাকাৰী ধৰা অনা হ'ল আৰু এতিয়া আৰক্ষীত জিম্মা দিয়া হ'ল। এতিয়া আৰক্ষীৰ পৰা মানে আৰক্ষী তদন্ত ল'ব আৰু যাতে তদন্তৰ মানে যিখিনি কালপিত যিমান আছিল সিহঁতে ওলাই দিব আৰু ওলাই ল'ব মানে আৰু সিহঁতে কালপিতবিলাক ফাঁচি আৰু শাস্তি পাব। আজি ধৰ্ণা প্ৰচেছটো হ'ল আমাৰ আৰতী মাৰ্ডি আৰু ঢেনা মুৰ্মু আৰু এই হপনা টুডু। এতিয়া ধৰ 4-5 মাহ আগৰ পৰা সিহঁতে কিলেংকিৰি লগাই আছিল। হপনা টুডু আৰু ঢেনা মুৰ্মুৰ বুঢ়ীটো ক'ত হোটেলত থৈ পেলাই ৰাখিছে। পিছত আহি পেলাই আমি ধৰিছিলোঁ। তেতিয়া গাঁৱৰ ৰাইজে ধৰি পেলাই আমি মীমাংসা কৰি বুলি মাতিছিলোঁ, তেতিয়া অহা নাই। পিছত আকৌ এই আৰতী মাৰ্ডি পলাই কিনি আপোনাৰ লগত পলাই কিনি ক'তবা লুকাই থৈছে। এতিয়া আমাৰ কোৰ্টত
এই অহা 11 তাৰিখত ফেচলা হ'বলৈ হৈ আছিল। এতিয়া এই আজি যোৱা 24 তাৰিখত সন্ধিয়াত এটা সম টুডু নামৰ একজন ল'ৰা এই ফোনত মাতিছে, মানে এই কেটলা পুহু ফাঁচি লগাবৰ কাৰণে আই নদীৰ ফালে মাতিছে আৰু এই মাটিৰ ফালে তাৰ পৰা এই ঘূৰি অহা নাই। পিছত আমি 1 তাৰিখত গম পালোঁ যে এজন মাছ মাৰিব গৈছিল আপি মানুহ, এই দেখি পেলাই আমাক খবৰ দিছে। পিছত আমি 9টা বজাত তাত গৈ পালোঁ, চাইছোঁ যে মানুহটো সেইটোৱেই হয়, মানে বালিত পুতি থোৱা আছিল। পিছত আমাৰ ক'ব লাগেতো সেইটোৱেই, যাতে এই সম টুডু যাতেজন অতি সোনকালে পুলিচৰ হাতত আনিব লাগে, ধৰি আনিব লাগে আৰু তাৰ জৰিয়তে কাই তাত ইনভলভ আছে এইবিলাক মানুহ যাতে উচিত সাজা পাব লাগে। ধৰ্ণা কৰিব লগা হৈছে এইটোৰ কাৰণে যে 1 তাৰিখ 9:30 বজাত আমি পুলিচত জনাইছোঁ। এতে পুলিচ গৈ পেলাই ইনকুৱাৰী কৰিছে। আমি তাৰ পৰা ডেড বডিটো মানে সেই প্ৰশাসন যাই পেলাই ডেড বডিটো আমি 1টা বজাত সমজাই দিছোঁ ৰাতি। পিছত আমি 2 তাৰিখত 9টা বজাত আমি এজাহাৰটো দিছোঁ। 24 ঘণ্টা পাৰ হৈ গ'ল, পুলিচে এটা মানুহ উঠাই নানিলে। আমি ওলাই পেলাই আমি বাধ্যতা হৈছোঁ যে সপনা টুডুক ধৰি আনি আৰক্ষী থানাত আমি সমজাই দিছোঁ, পুলিচক সমজাই দিছোঁ। এইটো বহুত দুখ লগা কথা। আমি ভাবোঁ এনেকুৱা মানে পুলিচ অফিচাৰ হ'ব নালাগিছিল, কাৰণ যোৱা 5 মাহ আগত সপনা টুডুক দেনা মুৰ্মুই ফোনৰ যোগেদি কৈছিল, মোৰ আপি ক'ত ৰাখি আছে হোটেলত, আনি দিয়া, নহ'লে তোক ফোনত মানে কাটি মাৰিম। তেতিয়া পুলিচে একশ্যন লৈছিল, সন্ধিয়াত যাই পেলাই ৱাৰ্ণিং দি পেলাই মানে ইয়াত অনা হৈছিল। তেতিয়া আমি গাঁৱৰ ৰাইজ আহি পেলাই তাক অলপ ভুল বুজাবুজি কিবা কৰি মিলাই লৈ গৈছিলোঁ। আমি মৃত্যু ডেটটো জিম্মা দি পেলাই আমি 24 ঘণ্টা কেছ দিয়াৰ পিছতো উঠাই কিয় নানিলে আৰক্ষী, এইটোৰ কাৰণে আমি ধৰ্ণা কৰিব লগা হৈছে পুলিচ থানা। ব্ৰহ্মপুত্ৰ বঙাইগাঁও হয়, মানে তাতে আমাৰ এভিডেন্সত আছে, কিবা আছে, মানে এই তাতে ৰাখিছিল। মানে এইটো ঘটনাটো হয় যোৱা 4 তাৰিখ 10 মাৰ্চ 2022 তাৰিখে দুৰ্গা পূজাৰ সময়ত ইহঁতে হোটেলত আছিল। আমি শাস্তিটো এইটোৱে বিচাৰোঁ, যাতে সিহঁতে যিমান হত্যাকাৰী আছে, সপনা টুডুৰ লগত কোনে জড়িত আছে, কোনে মাৰিব দিছে, এইবিলাক উচিত সজা হ'ব লাগিব, ফাঁচি দিব লাগিব। আৰু আমি এইটো সপনা টুডুৰ সৰু বাচ্চা আছে, ইয়াৰ ন্যায় প্ৰদান কৰিব লাগিব। যদি ফাঁচি নহয় তেতিয়াহ'লে আৰু ইয়াতকৈ বেছি মানুহ ওলাই কিনে আন্দোলন কৰিবলৈ সাজু হ'ম আমি। লভ এফেয়াৰৰ বাবে হত্যাৰ এটা অভিযোগ আছে, যিটো অভিযোগৰ আমি ইতিমধ্যে কেছ ৰুজু কৰিছোঁ আৰু ইতিমধ্যে 3জন লোক আমাৰ যি দেউচি গাঁৱৰ ৰাইজৰ সহায়ত আমি 3জন মানুহক কৰায়ত্ব কৰিবলৈ কৈছোঁ। বাকী আৰু যিমানকেইজন মানুহ আছে খুব সোনকালে আমি কৰায়ত্ব কৰি যাতে বেছি শাস্তি পায় আমি তাৰ বাবে সদায় চেষ্টা কৰিম। এইটো লভ এফেয়াৰ হৈছিলে বুলি গোটেই গাঁৱৰ ৰাইজে বা যিমানখিনি আমাৰ এতিয়ালৈকে তথ্য প্ৰমাণ পোৱা গৈছে, এইটো লভ এফেয়াৰ হৈছিলে বুলি হৈছিলে। আৰু যাৰ ক্ষেত্ৰত মানে যিজন মহিলা আছিলে তেওঁৰ হাজবেণ্ডক অলপ দূৰলৈ মাতি নি তেওঁক হত্যা কৰাৰ এটা হেৰি আছে। আপোনালোকৰ পৰা কি বিচাৰে ৰাইজেতো বিচাৰে, যোন মানে দোষী তেওঁলোকে খুব সোনকালে শাস্তি পোৱাটো তেওঁলোকে বিচাৰে, আৰু যোন এতিয়ালৈকে কৰায়ত্ব হোৱা তেওঁলোকক কৰায়ত্ব কৰাটো তেওঁলোকৰ দাবী। আৰু এইখিনি আমাৰ যিখিনি আমাৰ ডিউটিয়ে,
গতিকে আমাৰ ডিউটিখিনি আমি খুব সোনকালে আমি কৰিম। ঘটনাটো কেতিয়া হৈছিল? ঘটনাটো এতিয়ালৈ 10 দিনমান হৈছিলে ন? কমচে কম আপোনাৰ এসপ্তাহ বেছি হৈ গৈছিলে, আপোনাৰ মিচিং হৈছিলে, কিন্তু ঘৰৰ মানুহে বিচাৰি আছিলে যদি পোৱা নাছিলে। কিন্তু অৱশেষত পৰহি দিনাখন তেওঁৰ ডেড বডিটো পোৱা গৈছে আই নদীৰ তাতে। আৰু বাকী আমাৰ PM এজেঞ্চিৰ পৰা কৰি যিখিনি আমাৰ কৰণীয় আমি সেইখিনি গোটেইখিনি কাম কৰি আছোঁ। বাকী তেওঁৰ যিখিনি হয় আপোনাৰ PM পৰা যিখিনি কৰি আছিলে, তথাপি চাওঁ আচলতে কি হৈছিলে প্ৰকৃত এইখিনিও আমি জানি বুজি ল'ব লাগিব। ঠিক আছে।